হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ভ্লগ। আৰু আজি আমি আহিছোঁ নগাঁৱত নতুনকৈ নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ। প্ৰথমতে বৰদোৱাত যোৱাৰ পিছত আমি বৰদোৱাত পূজা পাতল কৰি আহিলোঁ এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰখন চাবলৈ। এইখন আছিলে এণ্ট্ৰি গেটৰ পৰা অহাৰ লগে লগে আমাৰ মাইনা খোজকাঢ়িব বিচাৰিলে আৰু সেইকাৰণে তাইক মই খোজকঢ়াই লৈ গৈ আছিলোঁ। আৰু এয়া চাব পাৰে আৱিৰ্ভাৱ ক্ষেত্ৰখন কিমান বেছি ধুনীয়া বনাইছে। আৰু ইয়াতে জাপিৰ পৰা আৰম্ভ কৰি ঢোল বহুত ডাঙৰকৈ বহুত ধুনীয়াকৈ বনাইছে। আৰু তাত সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্কো আছে, যাতে ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ খেলা ধূলাও কৰিব পাৰে। আৰু আপোনালোকেও যদি ভাবিছে নগাঁৱলৈ যাম বুলি, তেতিয়াহ'লে নতুনকৈ নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱৰ এই আৱিৰ্ভাৱ ক্ষেত্ৰত নোযোৱাকৈ নাথাকিব আৰু গৈ নিশ্চয় ভাল পাব, কাৰণ বহুত বেছি ধুনীয়া বনাইছে। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। বাই।